Hello dear students, আমি এতিয়া exercise 9.1 ৰ হেকৰ প্ৰশ্নটোলে আহিছো। হেকৰ প্ৰশ্নটো আমাৰ কি দিছে? হেকৰ প্ৰশ্নটো দিছে আমাক সৰল কৰা। সৰল কৰাটো ইংৰাজীত আমি কি বুলি কওঁ? Simplify. এতিয়া আমাক এই কোৱেশ্চনটোৰ আন্ডাৰত আমাক 6টা কোৱেশ্চন দিছে। আমি এটা এটা কৰি যাওঁ। প্ৰথম প্ৰশ্নটো আমি লিখি লওঁ। প্ৰথম প্ৰশ্নটো তোমালোকে দেখি পাইছা হয়তো। তেতিয়াহলে আমাৰ প্ৰথম প্ৰশ্নটো এবাৰ তোমালোকৰ সুবিধাৰ বাবে আমি লিখি লওঁ। এতিয়া প্ৰশ্নটো আমি আগৰ ধৰণে কৰিম। আগতে আমি সিম্পলিফাই যেহেতু কৰিছো কোৱেশ্চন নম্বৰ 3 পিক আমি এই পিছৰ গোটেই টাৰ্মটোৰ লগত প্ৰথম আমি পূৰণ কৰিম, তাৰ পিছত কিউ স্কয়াৰ পূৰণ কৰিম, তাৰ পিছত 15 আমি যোগে কৰি দিম কাৰণ আমি তাত পূৰণ কৰিব নালাগে। এতিয়া চোৱা পিক আমি প্ৰথম পূৰণ কৰিলো কিউ স্কয়াৰ মাইনাছ পিৰ লগত, তাৰ পিছত আমি কিউ স্কয়াৰ পূৰণ কৰিলো কিউ স্কয়াৰ মাইনাছ পিৰ লগত, প্লাস আমাৰ কি আছে 15 আছে। এতিয়া চোৱা পি কিউৰ লগত পূৰণ কৰা, পি পূৰণ কিউ কি হৈ যাব পি কিউ স্কয়াৰ, প্লাসে মাইনাসে আমাৰ হৈ গল মাইনাস, পি ইনটু পি হৈ গল আমাৰ পি স্কয়াৰ। ঠিক একে ধৰণে কিউ স্কয়াৰ ইনটু কিউ স্কয়াৰ কি হৈ যাব কিউ টু দি পাৱাৰ 4, ইয়াত দুটা কিউ আমাৰ চাৰিটা কিউ হৈ গল, প্লাসে মাইনাসে মাইনাস, তাৰপিছত আমাৰ p ইনটু কিউ স্কয়াৰ কি পালো আমি p কিউ স্কয়াৰ প্লাস 15। এতিয়া আমি মন কৰিম আমাৰ একে ধৰণৰ টাৰ্ম আছে নেকি, একে ধৰণৰ পদ আছে নেকি? এতিয়া চোৱা ইয়াত আছে আমাৰ প্লাস p কিউ স্কয়াৰ আৰু ইয়াত আছে আমাৰ মাইনাস p কিউ স্কয়াৰ। দুইটা একে ধৰণৰ আমাৰ কি হৈছে টাৰ্ম আৰু দুইটাৰ সমান, দুইটা হৈছে সমান। তেতিয়াহলে আমাৰ এটা কি হৈ যাব কেনসেল হৈ যাব। কেনসেল হৈ যোৱাৰ লগে লগে আমাৰ ওচৰত কি থাকি গল মাইনাস পি স্কয়াৰ প্লাস কিউ টু দি পাৱাৰ 4 প্লাস 15। এটো হ'ল আমাৰ উত্তৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহো। 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে a minus b a square plus ab plus b square plus 3b cube। আগৰ ধৰণে আমি কৰিম a ৰ লগত আমি a square plus ab plus b square কৰিলো, মাইনাস আছে b ৰ আগত b into একে ধৰণে a square plus ab plus b square আৰু লাষ্টত আমাৰ কি আছে 3b cube যোগ হৈ আছে। এতিয়া a পূৰণ a square কি হৈ যাব a cube প্লাস এতিয়া চোৱা a ab ৰ লগত পূৰণ হ'ব, ইয়াতে আছে ইয়াতে আছে, তেতিয়াহলে দুটাই আছে a into a হৈ গল আমাৰ a square, b লগত পূৰণ হৈ যাব। ঠিক একে ধৰণে a into b square আমাৰ কি হৈ যাব ab square হৈ গল। ইয়াত আছে মাইনাস মাইনাস, ইয়াত আছে প্লাস, মাইনাসে প্লাসে মাইনাস, a square into b হৈ গল a square b। আকৌ আমাৰ চোৱা মাইনাস প্লাস মাইনাস, b into b হৈ যাব b square আৰু a হৈ থাকিব ab square, মাইনাসে প্লাসে মাইনাস b cube plus 3b cube। আকৌ আগৰ ধৰণে আমি চাম আমি একে ধৰণৰ পদ পাইছো নেকি। আমি পাইছো চোৱা ইয়াত প্লাস a square b আৰু ইয়াত মাইনাস a square b, মানে দুইটা সমান, তেতিয়াহলে কি হৈ যাব কেনসেল, এটা প্লাসত আছে এটা মাইনাসত। ঠিক একে ধৰণে ইয়াত চোৱা ab square আছে মাইনাসত, ইয়াত ab square আছে প্লাসত, দুইটা সমান, তেতিয়াহলে এই দুটাও কেনসেল হৈ যাব। এতিয়া আমাৰ ওচৰত থাকিলে কি কি আমি আকৌ এবাৰ লিখিলো a cube minus b cube plus 3b cube। এতিয়া এটা কথা মন কৰিবা ইয়াত আছে মাইনাস, a b cube টোৰ আগত আছে মাইনাস আৰু 3b cube ৰ আগত আছে প্লাস, আৰু চোৱা b cube একে ধৰণৰ পদ হয়নে সিমিলাৰ পদ, তেতিয়াহলে এই দুটাৰ মাজত আমি যোগ বিয়োগ কৰিব পাৰো। b cube মানে ইয়াৰ লগত কি আছে 1b cube বুলি আমি ক'ব পাৰো, ইয়াত আছে 3b cube, এই দুটাৰ মাজত বিয়োগ হৈ গলে কি পাম আমি -1 প্লাস টো কিমান হ'ব 2b cube। এইটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ উত্তৰ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। চোৱা প্ৰথম আমি কি দেখিছো y স্কয়াৰ y কিউবৰ লগত পূৰণ হৈ আছে, তাৰ পিছত y স্কয়াৰ ট্ৰাইচেক্সৰ লগত পূৰণ হৈ আছে, আকৌ তোমাৰ y 2xy ৰ লগত পূৰণ হৈ আছে, আকৌ y তোমাৰ y স্কয়াৰ লগত পূৰণ হৈ আছে, হয়নে? এতিয়া চোৱা y স্কয়াৰ প্লাস y into y কিউব, তেতিয়াহলে কি হৈ যাব y টু দি পাৱাৰ 5
y square into thrice x তেতিয়ালে কি হৈ যাব 3x y square আমি পাম ইয়াত চোৱা y into 2x square twice x y square হল y into y square আমি কি পালো y cube পালো এটা আমি চাম আমাৰ সিমিলাৰ টার্ম আছে নেকি আছে আমাৰ এই দুটা সিমিলাৰ টার্ম এটো এটা তেতিয়ালে আমি কি কৰিম এই দুটাৰ মাজত আমি যোগ কৰিম এটো হৈ গল y to the power 5 3 plus 2 কিমান হৈ গল 5xy square plus y cube হৈ গল নে তেতিয়া আমি 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো পাই গলো এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আহো 4 নম্বৰ প্ৰশ্নত চোৱা 4 নম্বৰ প্ৰশ্নত এতিয়া আমাৰ 1/4 এই দুইটা টাৰ্মৰ লগত কি হৈ আছে পূৰণ হৈ আছে তেতিয়ালে আমি কি কৰো 1/4 into 2/3 x to the power 4 y cube plus 1/4 into 4/9 x y cube আৰু হেকত আমাৰ দিয়া আছে 1/6 x to the power 4 y cube হৈ গল এতিয়া আমি চোৱা ইয়াত আমাৰ 2 টো আছে ওপৰত ইয়াত আছে আমাৰ 4 টো তলত তেতিয়ালে 2 আৰু 4 আমি কি কৰিব পাৰিম কেনসেল আউট কৰিব পাৰিম 2 এ 4 কেবাৰ যাব দুবাৰ তেলে আমি 1 into ইয়াত আমাৰ কি থাকিব 1 into 1 2 into 3 6 মানে 1/6 পালো x to the power 4 y cube plus ইয়াত চোৱা 4 টো ওপৰত আছে ইয়াত 4 টো তলত আমি কেনসেল কৰিব পাৰিম তেতিয়া আমি কি থাকিলে আমাৰ সত 1/9 xy cube minus 1/6 x to the power 4 y cube ঠিক একে ধৰণে আমি চাম ইয়াত প্লাস 1/6 x to the power 4 y cube ইয়াত চোৱা minus 1/6 x to the power 4 y cube দুইটা সমান হয়নে আৰু এটাৰ আগত প্লাস আছে এটাৰ মাইনাস তেতিয়ালে এটা আমি কি কৰিব পাৰিম কেনসেল কৰিব পাৰিম কেনসেল কৰি দিলো আমি তেতিয়ালে কি পালো উত্তৰত আমি পালো 1/9 x y cube এটো এগৰ আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ এটা আমি 5 নম্বৰ প্ৰশ্নটো কৰো আহা এতিয়া চোৱা প্ৰথম আমাৰ কি হ'ব y cube আমাৰ এতিয়া 4y লগত পূৰণ হ'ব plus 5 into y cube 5 into y cube হৈ গল নে এতিয়া 2y টো ইয়াৰ আমাৰ গুটে গিটাৰ লগত পূৰণ হ'ব তাৰ পিছত 1 টো পূৰণ হ'ব ইয়াত আছে মাইনাস আমি মাইনাস 2y লিখি ললো 2y y cube plus 2y square plus 1 হলনে এতিয়া চোৱা ইয়াৰ আগত আছে মাইনাস ইয়াৰ আগত আছে প্লাস প্লাস এ মাইনাস 1 into y cube plus 2y square plus 1 হৈ গল এতিয়া y cube into 4y কি হৈ যাব আমাৰ 4y to the power 4 হৈ গল plus 5y cube minus 2y into y cube আমাৰ কি হৈ যাব 2y to the power 4 minus a plus minus এটা minus আছে minus a plus হৈ গল আমাৰ minus 2 into 2 4 y into y square হৈ গল y cube minus a plus a minus 2y into 1 কিমান হৈ গল 2y হৈ যাব আকৌ minus a plus a কিমান হৈ গল minus 1 into y cube কি হৈ গল minus y cube minus a plus a minus 1 into 2y square হৈ গল 2y square আকৌ minus a plus a minus 1 into 1 1 হৈ গল নে এতিয়া আমি একে ধৰণৰ আমাৰ পদ কি আছে চাম এতিয়া মন কৰিবা y to the power 4 ৰ আমাৰ কোন দুটা পদ আছে এটো এটা আৰু আমাৰ এটো এটা তেতিয়ালে এহেতৰ মাজত আমি কি কৰিব পাৰিম বিয়োগ কৰিব পাৰিম ইয়াত আছে 4 ইয়াত আছে 2 4 ৰ পৰা 2 গলে আমাৰ কি থাকিব 2y to the power 4 এতিয়া আকৌ মন কৰিবা এটো এটা 5y cube এটো এটা -4y cube আৰু এটো এটা হৈ গল y cube তেতিয়ালে ইয়াত আছে 5 5 ৰ পৰা 4 গলে কিমান হ'ব 1 থাকিব আকৌ ইয়াত আছে আমাৰ 1 1 ৰ পৰা 1 গলে আমাৰ হৈ গল 0 তেতিয়ালে আমাৰ y cube তেতিয়ালে গুটে গিটা কি হৈ গল নাইকিয়া হৈ গল শূন্য হৈ গল এতিয়া তাৰ পিছত আমাৰ কি থাকি গল y square আমাৰ কল এটাই টাৰ্ম আছে এটো তেতিয়ালে আমি তাক লিখি দিম -2y square এতিয়া y থকা টাৰ্ম আমাৰ কল এটাই আছে এটো তেতিয়ালে হৈ গল আমাৰ
minus 2y আৰু আমাৰ আছে minus 1 এটো গল আমাৰ question number 5 ৰ উত্তৰ হৈ গল এতিয়া আমি question number 6 লৈ question number 6 to চোৱা প্ৰথম আমি কি কৰিম 1.2l টো আমাৰ এই গুটে গিটাৰ লগত পূৰণ হৈ যাব 1.2l into 2.5l plus 1.2l into 0.2m plus 1.2l into 1.2 হৈ গল ঠিক একে ধৰণে minus 2.5 টো এই গুটে গিটাৰ লগত পূৰণ হৈ যাব minus এ plus এ আমাৰ হৈ গল minus 2.5m into 2.5l ইয়াত minus আছে আকৌ ইয়াত plus minus এ plus এ হৈ গল minus আমাৰ তেতিয়ালে কি পাম minus 2.5m into 0.2m একে ধৰণে minus এ plus এ minus 2.5m into 1.2 আৰু পিছত আমাৰ যোগ হৈ আছে 0.06l plus 7m এতিয়া আমাৰ চোৱা 1.2 আৰু 2.5 আমি পূৰণ কৰিব লাগিব আমি পাতি লওঁ 12 পূৰণ 25 2 5 গুণ 10 আমি পালো হৈ গল 1 5 গুণ 5 ইয়াত এক উকলি গল 6 হৈ গল 2 2 গুণ 4 1 2 গুণ 2 শূন্য 6 6 4 হৈ গল 10 10 শূন্য 1 2 কিমান হৈ গল 3 এতিয়া আমি যদি দশমিক গিটা বহাই দিও আমাৰ দুইটা সংখ্যাৰ এটা এটা সংখ্যাৰ আগত দশমিক আছে আমাৰ দুটা সংখ্যাৰ আগত দশমিক আহি যাব আমি পাম 3 3 পালো নে l into l কিমান হৈ যাব আমাৰ l square plus ঠিক একে ধৰণে 12 পূৰণ আমি যদি 2 কৰো তেতিয়াহলে আমি কি পাম 24 পাম দুটা সংখ্যাৰ আগত আহি গলে আমি কি পাম 12 into 2 কৰিলে আমি কিমান পালো 24 তো দুটা সংখ্যাৰ আগত আহি গলে কিমান পালো আমি 0.24 lm plus 12 into 12 144 দুটা সংখ্যাৰ আগত আহি গলে পালো আমি 1.44 into l minus 25 into 25 কিমান হয় আমাৰ 625 দুটা সংখ্যাৰ আগত আমাৰ দশমিক আহি যাব 6.25 l into m ঠিক একে ধৰণে 25 into 25 into 2 আমাৰ কিমান হয় 50 তেতিয়ালে আমাৰ দুটা সংখ্যাৰ আগত আহিলে কি হ'ব 0.5 m square 25 into 12 মানে 2.5 into 1.2 আমি আগত কৰি থৈছো 3m plus 0.06l plus 7m হৈ গল এতিয়া আমি একে ধৰণৰ পদ বিলাকক আমি কি কৰিম যোগ বিয়োগ কৰিম এতিয়া চাও 3l square থকা আমাৰ আছে নেকি টাৰ্ম 3l square থকা নাই তেতিয়াহলে আমাৰ এই 3l square টো 3l square হ'ব lm থকা টাৰ্ম গিটা আমি চাও এটো এটা আৰু এটো এটা হয়নে এটাৰ মাজত কি হ'ব 6 minus 6.25 lm আছে আৰু ইয়াত plus 0.24 lm আছে তেতিয়ালে মাইনাস হৈ যাব 6.25 ৰ পৰা আমি 0.24 যদি বিয়োগ কৰো 5 ৰ পৰা 4 গলে 1 2 ৰ পৰা 2 গলে 0 6 ৰ পৰা 0 গলে 6 থাকিব তেতিয়ালে আমাৰ কি হ'ব 6.01 হ'ব কিন্তু আমাৰ ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে কাৰণে আমি কি লিখিম বিয়োগ 6.01 lm এতিয়া আমি চাও l থকা টাৰ্ম আমাৰ আছে নেকি l থকা টাৰ্ম আমাৰ আছে 1.44 এটা আছে আৰু 0.06 এটা আছে তেতিয়ালে 1.44 আৰু 0.06 ক আমি কি কৰিব লাগিব দুইটাক আমি যোগ কৰিব লাগিব কাৰণ দুইটাৰ আগতে যোগ চিন আছে 6 4 কিমান হৈ গল 10 তাৰপিছত 1 ইয়াত আহি গল 1 4 হৈ গল 5 আৰু 1 আৰু যোগ 1 0 যোগ হলে কিমান হৈ গল 1 তেতিয়ালে আমি কিমান পালো 1.5 l পূৰণ হৈ আছে তাৰপিছত আমি চাও m স্কয়াৰ থকা আমাৰ টাৰ্ম নাই এটাই আছে 0.5 m স্কয়াৰ minus 0.5 m square হৈ গল এতিয়া আমি চাও m থকা টাৰ্ম আমাৰ কেটা আছে m থকা টাৰ্ম আমাৰ দুটা আছে এটো এটা আৰু এটো এটা আছে -3m আৰু এটা আছে 7m তেতিয়াহলে এটাৰ আগত প্লাস এটাৰ আগত মাইনাস মানে হেতৰ মাজত বিয়োগ হ'ব
7 ৰ পৰা 3 বিয়োগ কৰাৰ লগে লগে আমি কি পালো 4 পালো 4 m পূৰণ হৈ আছে হৈ গল নে তেতিয়াহলে এইটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ উত্তৰ ইয়াতে আমাৰ এক্সাৰসাইজ 9.1 ৰ সকলো বিলাক প্ৰশ্নৰ সমাপ্ত হৈছে এতিয়া চোৱা এলজেব্ৰা ওপৰত মই তোমালোকলে এটা কোট লৈ আহিছো চোৱা the power of algebra lies in its identities and the power in you lies in your belief তোমালোকলে আমি এই চেনেলটোত কি লৈ আহিম ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে আমি বিজ্ঞান আৰু গণিতৰ সকলো পাঠ আমি ইয়াত একদম ধুনিয়াকৈ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে যদি আমাৰ ভিডিঅবোৰ ভাল পোৱা তেতিয়াহলে কি কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কৰি দিবা আৰু লগতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ